প্ৰসাদকেইটা দেখি খাওঁ খাওঁ লাগিয়ে আছে অথনিৰ পৰা, কিন্তু নিয়ম নকৰিলে যে আমি খাব নোৱাৰোঁ। আৰু সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে নহয়, আপোনালোকে চাই থাককচোন। এইজনী আমাৰ খুৰী আৰু এজনী বৌ, আৰু এইটো খুৰাই এতিয়া জুই দিছে মেজিত, আৰু জুই দিয়াৰ লগে লগে মেজিটো জ্বলি উঠিছে ধুনীয়াকৈ। এনেকুৱা মেজি আপোনালোকে বনাব জানেনে? যদিহে বনাব জানে তেন্তে একো নাই, যদিহে বনাব নাজানে মোৰ পৰা শিকি ল'ব দেই, মই ধুনীয়াকৈ আপোনালোকক শিকাই দিম। বহুত কষ্ট কৰি বনাইছোঁ দেখিছে। এতিয়া জ্বলাই দিব লগা হোৱাত মনটো অলপ বেয়াই লাগিছে, কিন্তু কি কৰিব, পৰম্পৰাটো ৰক্ষা কৰিবই লাগিব, জ্বলাবই লাগিব। মই আৰু খুৰা ল'ৰা দুটাৰ সৈতে বনাইছিলোঁ মেজিটো। বনাওঁতে সম্পূৰ্ণ 2 ঘণ্টা সময় লাগিছে। 2 ঘণ্টাতকৈ অলপ বেছি হ'ব। বাঁহ মই নিজেই কাটি আনিলোঁ, কিন্তু বাঁহ কটা ভিডিঅ' মোক কোনেও কৰা মানুহ নাই, সেইকাৰণে মই কৰিবই নাপালোঁ। যি জুয়ে আপোনালোকৰ মনটো পবিত্ৰ কৰক আৰু সুখ শান্তি কঢ়িয়াই আনক সকলো ঘৰ। আৰু লগতে মোৰ এইটো গৰম চোলা বহুত পুৰণা কিন্তু দেই, আপোনালোকে নতুন বুলি ভাবি নল'ব আকৌ। ইহঁতে একদম পূৰা খোৱাত ব্যস্ত, একদম চাই আছে কোনে কিমান খাইছে। এইগৰাকী হৈছে আমাৰ মায়ে